আৰু মই মোৰ ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰ স্বাগতম জনাইছোঁ। আজি মই আচলতে এখন বাটৰ নাট কৰিবলৈ গৈ আছোঁ, কিন্তু আজি বতৰটো ইমান গৰম, কিন্তু অলপ অলপ বতাহো বলি আছে, কিন্তু তথাপিও গৰমৰ কাৰণে ঘামি গৈছিলোঁ একদম। আৰু এয়া আমি নাটকৰ প্ৰেক্টিছ কৰি আছিলোঁ, নাটক কৰাৰ অলপ আগতেই। এয়া চাওক, মই ৰাস্তাত একেবাৰে বাটৰ নাট কৰাত বিজি, একদম গৰম, আৰু তথাপিও আমি একদম বাটৰ নাট কৰাত বিজি একদম। আমি আচলতে নাটকখন ড্ৰাগছ সেৱনৰ ওপৰত সকলোকে সজাগ কৰাৰ কাৰণে কৰিছিলোঁ। আপোনালোকে গোটেই নাটকখন চাব পাৰে, সেইখন মই ইয়াতে লিংকটো দি দিছোঁ। আৰু এয়া চাওক, বাতৰিৰ পৰা আহিছিলে, সাংবাদিক আহিছিলে, আৰু আমি এনেদৰে নাটকখন ভালে ভালে কৰিলোঁ। আৰু যিখিনি ঠাইত আমি কৰিলোঁ তাৰ পৰা আৰু এখন ঠাইতো নাটক কৰিবলৈ গৈছিলোঁ। গোটেই নাটকখন চাবলৈ আপুনি মোৰ চেনেলটো চেক কৰি ল'ব পাৰে। ঠিক আছে, বাই বাই, চি ইউ ইন দ্য নেক্সট ভিডিঅ'।